এগৰাকী ছাত্ৰগৰাকী পঢ়াত খুব দুৰ্বল, শ্ৰেণীকোঠালৈ যাবলৈ মন নাযায়, ইমানেই দুৰ্বল যে তেওঁৰ শিক্ষকক দেখিলে মনটো বেয়াই লাগে, ক্লাছলৈ নাযাওঁৱেই লাগে। সেই ছাত্ৰগৰাকী বিদ্যালয়ত যিহেতু ইমান দুৰ্বল, গতিকে এদিন কি কৰিলে, শিক্ষকে উভতি আহোঁতে তেওঁৰ হাতত এটুকুৰা কাগজৰ টুকুৰা দি পঠিয়াইছে। আহি কাগজৰ টুকুৰাটো তেওঁ স্কুলৰ পৰা আহি মাতৃৰ হাতত কাগজৰ টুকুৰাটো তুলি দিছে। কাগজৰ টুকুৰাটো তুলি দিয়াৰ পিছত মাতৃক তেওঁ সুধিছেও, মাক কি লিখিছেনো কাগজৰ টুকুৰাটোত? তেওঁ মাকে বোলে ৰ'বা পঢ়ি দিছোঁ। ডাঙৰকৈ মাতৃয়ে পঢ়িছে, আপোনাৰ ল'ৰা খুব জিনিয়াছ, আপোনাৰ ল'ৰাক পঢ়াব পৰাৰ সামৰ্থ্য আমাৰ নাই, আপোনাৰ ল'ৰাটো ইমানেই চোকা যে এই ল'ৰাটোক পঢ়ুৱাবলৈ আমাৰ আন্তঃগাঁথনি খুব দুৰ্বল, আৰু এই ল'ৰাজনক পঢ়ুৱাব পৰাকৈ আমাৰ শিক্ষকৰো অভাৱ। গতিকে আপুনি এটা কাম কৰক, যদি বেয়া নাপায় আপুনি আপোনাৰ সন্তানক আপুনি ঘৰতেই পঢ়াব। আচৰিত হৈ গ'ল ছাত্ৰগৰাকী যে তেনেকৈ কৈছে শিক্ষাগুৰুৱে। মাতৃয়ে বোলে মই পঢ়াম এতিয়াৰ পৰা তোমাক। মাকে কষ্ট কৰিলে, পঢ়ালে। পৃথিৱীৰ ভিতৰতে এগৰাকী আৱিষ্কাৰক হ'ল। সেইগৰাকী ব্যক্তিক আমি সকলোৱে জানো, তেওঁ হৈছে থমাছ এডিছন। আৰু থমাছ এডিছনে সেই মুহূৰ্তত কি কৰিছিল জানে? এই বহুদিনৰ পাছত মাতৃ বিয়োগ হ'ল। তাৰ পাছত এদিন আলমাৰীটো চাফা কৰি থাকোঁতে হঠাৎ সেই পুৰণি কিতাপ এখনৰ মাজত সেই কাগজৰ টুকুৰাটো পালে নহয়। সেই যে বিদ্যালয়ৰ পৰা সেইদিনা কাগজৰ টুকুৰাটো দি পঠিয়াইছিল, সেই কাগজৰ টুকুৰাটোত কি লিখা আছিল জানে? সেই কাগজৰ টুকুৰাটো লিখা আছিল যে ক্ষমা কৰিব, বেয়া নাপাব, আপোনাৰ সন্তানৰ মগজুটো ইমানেই দুৰ্বল যে সেই সন্তানক আমি আৰু পঢ়ুৱাব নোৱাৰোঁ। এইগৰাকী ছাত্ৰক আমাৰ পঢ়ুৱাৰ একেবাৰে আমি কৰিব নোৱাৰোঁ, সিমানখিনি আমি কষ্ট কৰিব নোৱাৰোঁ, আপোনাৰ সন্তানক পঢ়ুৱাব নোৱাৰোঁ, পাৰিলে আপুনি নিজেই পঢ়াওক, আপোনাৰ সন্তানক আমি বিদ্যালয়ৰ পৰা উলিয়াই দিছোঁ। তেখেতৰ চকুৰে চকুলো নিগৰিছিল আৰু কলমটো লৈ এটা বাক্যই লিখিছিল যে থমাছ এডিছন দুৰ্বল মগজুৰ এগৰাকী ছাত্ৰ। এই কথাষাৰে লিখিছিল, চকুলো বাগৰি আহিছিল। সেই সময়খিনি আপুনি অনুভৱ কৰকচোন, এগৰাকী মাতৃয়ে, যিগৰাকী মাতৃয়ে গমেই পাব নিদিলে নিজৰ সন্তানক যে তেওঁক তেনেকুৱা এটা ব্যৱহাৰ কৰা হৈছিল। শিক্ষক আৰু শিক্ষাগুৰু, মই কেইটামান দিন পূৰ্বে সামাজিক মাধ্যমত এই কথাষাৰ কওঁতে বহুজনে সঁহাৰিও জনাইছিল, বহুজনে সমালোচনাও কৰিছিল। আচলতে কথাখিনি ক'ৰ পৰা আৰম্ভ হয় জানে? আমি প্ৰতিগৰাকী অৰ্জুন হ'ব নোৱাৰোঁ, কিন্তু কৰ্ণ অথবা একলব্যটো হ'ব পাৰোঁ। কেতিয়াবা যদি আপুনি হতাশাত পৰিছে, আপুনি একলব্যক চাব। একলব্যৰ বিষয়ে এইবাবেই ভাবিব যে অৰ্জুনে সকলোখিনি পাইছিল, প্ৰিয় ছাত্ৰ, শিকাইছিল, কিন্তু একলব্যই কি পাইছিল? একলব্যই ইমানখিনি তেওঁৰ জ্ঞান থকাৰ পাছতো, ইমান মনত অদম্য সাহস থকাৰ পাছতো সেইগৰাকী গুৰুৱে একলব্যৰ পৰা আটাইতকৈ বেছি ধনু চলাবলৈ যিটো আঙুলিৰ জোৰ হয়, সেই আঙুলিটোকে বিচাৰিছিল গুৰু দক্ষিণা হিচাপে। কিন্তু একলব্য জানো পিছ হুহুকি দিছিল? দিয়া নাছিল। মুহূৰ্ততে আঙুলিটো কাটি দি দিছিল নে নাই? তাৰ পাছত মূৰ্তি এটি সাজি, গুৰুৰ মূৰ্তি সাজি তেনেকৈ অৰ্জন কৰিছিল জ্ঞান। সেই একলব্যক আমি সেই অদম্য সাহস আৰু প্ৰেৰণাৰ বাবে, গুৰু ভকতিৰ বাবে আমি মনত ৰখাটো উচিত। সেই কৰ্ণক আমি মনত ৰখাটো উচিত, যি কৰ্ণই আচলতে জীৱনটোত কি পালে? আপোনাৰ চিনাকি দিবলৈ মাতৃ আছে, চিনাকি দিবলৈ পিতৃ আছে, মোৰো চিনাকি দিবলৈ পিতৃ আছে, মাতৃ আছে। আমি এতিয়া লাহে লাহে কাম কৰিছোঁ, এটা এটা পৰ্যায়ত আমাৰ এখন এখনকৈ আসন বাঢ়ি বাঢ়ি গৈ আছে। চিনাকি দিবলৈ আমাৰ সকলোবোৰ লাহে লাহে আমি অৰ্জন কৰিছোঁ। কিন্তু কৰ্ণই সকলোখিনি অৰ্জন কৰাৰ পাছতো মাতৃয়ে প্ৰথমে চিনাকি দিছিল জানো? নিজৰ সন্তান বুলি চিনাকি দিয়া নাছিল, পিতৃৰ চিনাকি নাছিল। গুৰুৱে শিক্ষা দিব বিচৰা নাছিল, জাতিবাদৰ প্ৰসংগ আহিছিল তাত। জাতিবাদৰ প্ৰসংগ অহাৰ পাছত সেইগৰাকীয়ে এটা সময়ত সেই যে প্ৰখ্যাত ধনুধৰ বুলি, যাক আচলতে অৰ্জুনেও কিন্তু ভয় কৰিছিল, অৰ্জুনৰ সৈতে যদি ভগৱান শ্ৰীকৃষ্ণই সেইখিনি কাম নকৰিলেহেঁতেন, যে সময়ত শৰ পাহৰা, এই গোটেইখিনি যদি পূৰ্ব পৰিকল্পিত নহ'লহেঁতেন, যদি গুৰুৰ অভিশাপ নাপালেহেঁতেন, তেন্তে কিন্তু কৰ্ণ কোনো কাৰণতে অৰ্জুনে কিন্তু হৰুৱাব নোৱাৰিলেহেঁতেন। গতিকে সেই কৰ্ণৰ পৰাও আমি শিক্ষা লোৱাটো উচিত।